হাই গাইজ, মই প্ৰথমতে চোলাৰ গুদামকেইটা মাৰি ল'লোঁ এইফালে যাওঁ বুলি। তো গাটো ধুই পটককেনে গুদামকেইটা মাৰি ওলাই ল'লোঁ এইফালে। ফচিপা অনা হিমালয় এটা আছিলে, সেইটো আকৌ ঘঁহি ল'লে ক'লা মানুহটো বগা কৰি দিয়ে। কথাই কথা নহয়, দূৰণিলৈ যাওঁ যেতিয়া তেল অকণো মাথাত ঘঁহিলোঁ। তেলকণ মাথাত ঘঁহিছোঁ, চাইছোঁ গোটেই গেলা পানী মাথাটো মোহাৰিবলৈ পাহৰিলোঁ। তেনেকৈ দিলোঁ সানি। ওচৰতে ফণীখন পালোঁ, লগতে মূৰটোও আঁচুৰি পেলালোঁ। আঁচুৰি পেলোৱাৰ পিছতে দেখিলোঁ ওচৰতে চশমাযোৰ আছে। চশমাযোৰ পিন্ধিলোঁ বোলো লেবেলতে। সেই নহয় দেই গাইছ, লেবেল নহয়। বাইক চলাই যাম যিহেতু মানে চকুত পোক চোক সোমাবৰ কাৰণে সেইযোৰ ব্যৱহাৰ কৰিছোঁ। নিজৰ মুখখনকে টুকুৰাটোকে অকণমান দেখাই দিলোঁ তোমালোকৰ আগত। গৈ পালোঁগৈ মোৰ বসন্তীখনৰ ওচৰত। বসন্তীখনৰ ওচৰত চালোঁ, বসন্তীখন ষ্টাৰ্ট দি পিনি লাহেকৈ গাইছ এতিয়া বৰ্তমান আহি আছোঁ মোৰ নিজৰ কৰ্তব্য। তো আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।